নমস্কাৰ। আজি আমি HSLC 2020 চনৰ বিজ্ঞানৰ প্ৰশ্নপত্ৰৰ কিছু প্ৰশ্নোত্তৰ আলোচনা কৰোঁ আহা। তো ইয়াত 1 নম্বৰৰ প্ৰশ্নকেইটাৰ 4টাকৈ শুদ্ধ উত্তৰ দিয়া আছে। কোনটো শুদ্ধ উত্তৰ হয় বাছি উলিয়াব লাগে। তো 1 নম্বৰ প্ৰশ্ন, ছডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ এটাৰ 10 মিলিলিটাৰে HCl মানে হাইড্ৰক্লৰিক এচিড দ্ৰৱ এটাৰ 8 মিলিলিটাৰ সম্পূৰ্ণৰূপে প্ৰশমিত কৰে। যদি আমি একেটা ছডিয়াম হাইড্ৰক্সাইড দ্ৰৱৰ 20 মিলিলিটাৰ লওঁ, তেন্তে এইখিনি প্ৰশমিত কৰিবলৈ লগা হাইড্ৰক্লৰিক এচিড দ্ৰৱৰ পৰিমাণ কিমান হ'ব উঠছে। তো উত্তৰ দিয়া আছে 4টা অপশ্যন, 4 ml, 8 ml, 16 ml আৰু 12 ml। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব, যিহেতু 10 ml 8 ml প্ৰশমিত কৰে, গতিকে 10ত ডাবল হৈ গৈছে 20 ml HCl দ্ৰৱৰ 8ত ডাবল মানে 16 ml প্ৰশমিত কৰিব। তো ইয়াৰ শুদ্ধ উত্তৰ C 16 ml। বি নম্বৰ প্ৰশ্ন, লোৰ টাৱা এখন নামৰে ধৰা পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ'ব। তো অপশ্যনত আছে 1 নম্বৰ গ্ৰীজ ব্যৱহাৰ কৰি, 2 নম্বৰ ৰং ব্যৱহাৰ কৰি, 3 নম্বৰ জিংকৰ প্ৰলেপ দি, 4 নম্বৰ ওপৰৰ সকলো। তো ইয়াৰ আটাইতকৈ উপযুক্ত পদ্ধতিটো সুধিছে। তো ইয়াৰ আটাইতকৈ উপযুক্ত পদ্ধতিটো হ'ব জিংকৰ প্ৰলেপ দি। জিংকৰ প্ৰলেপ দিলে লোৰ টাৱা এখন নামৰে ধৰা পৰা বহুদিনলৈকে বচাই ৰাখিব পাৰি। অপশ্যন 3 নম্বৰ অপশ্যন জিংকৰ প্ৰলেপ দি উত্তৰ। তাৰ পিছৰ প্ৰশ্ন, এটা পৰমাণুৰ ইলেক্ট্ৰবিন্যাস হ'ল 2H7, তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব। নাইট্ৰজেন, যাৰ পৰমাণু ক্ৰমাংক 7, ফ্ল'ৰিন, যাৰ পৰমাণু ক্ৰমাংক 9, ফছফৰাছ, যাৰ পৰমাণু ক্ৰমাংক 15, আৰ্গন, যাৰ পৰমাণু ক্ৰমাংক 18। তো কোনো এটা মৌলৰ ইলেক্ট্ৰনীয় বিন্যাসৰ বহিকক্ষত থকা ইলেক্ট্ৰনটোৰ ওপৰত ইয়াৰ পৰমাণুৰ সাদৃশ্য থকা মৌলবোৰৰ বিচাৰি উলিয়াব পাৰি। তো আমি যদি চাওঁ, যিটো পৰমাণু ক্ৰমাংক দিয়া আছে 2H7, তাৰ লগত ফ্ল'ৰিনৰ বিলে 2,7 বহিকক্ষত থকা ইলেক্ট্ৰন এটা সমান, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফ্ল'ৰিন। ফ্ল'ৰিনৰ সৈতে আমাক প্ৰদত্ত পৰমাণুটোৰ ৰাসায়নিক সাদৃশ্য থাকিব। উত্তৰ বি ফ্ল'ৰিন। তাৰপিছৰ প্ৰশ্ন হৈছে, অবাত শ্বসন সংঘটিত হয় ক'ত সংঘটিত হয় অবাত শ্বসন। মাইটকণ্ড্ৰিয়া, কোষ কেন্দ্ৰত, ক্ল'ৰ'প্লাষ্টত আৰু কোষ প্ৰৰসত। তো আমি জানো মাইটকণ্ড্ৰিয়াত সবাত শ্বসনবিলাক সংঘটিত হয় আৰু অবাত শ্বসনবিলাক আমাৰ সংঘটিত হয় ক্ল'ৰ'প্লাষ্টত। কোষ প্ৰৰসত আমাৰ অবাত শ্বসন সংঘটিত হয়। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 4 নম্বৰ অপশ্যন কোষ প্ৰৰসত। ইয়াক আমি ইংৰাজীত চাইটোপ্লাজম বুলি কওঁ। চাইটোপ্লাজম বা কোষ প্ৰৰসত অবাত শ্বসন সংঘটিত হয়। তলৰ কোনবিধ ৰোগ থাইৰক্সিন হৰম'ন উপযুক্ত পৰিমাণত ক্ষৰিত নোহোৱাৰ বাবে হয়। তো থাইৰক্সিন হৰম'নৰ অভাৱত কোনটো ৰোগ হ'ব পাৰে আমাৰ, সেইটো প্ৰশ্ন সুধিছে। তো অপশ্যন 1 বেৰি, তাৰপিছত গৰল ৰোগ, ডায়েবেটিছ আৰু এইটো কি দিছে কটীয়া লগা। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি গৰল ৰোগ। গৰল ৰোগ থাইৰক্সিন হৰম'নৰ অভাৱত দেখা দিয়া এবিধ ৰোগ। তাৰপিছৰ প্ৰশ্ন সুধিছে, তলৰ জিনীয় গাঁথতি ওখ টি আৰু চাপৰ স্মল টি যুক্ত গছৰ মাজত সংকৰণ ঘটোৱা হয়। গছজোপাৰ অপত্যজনুত আমি কোন ধৰণৰ গছ দেখা পাম। তো যদি এবিধ ওখ গছ আৰু এবিধ চাপৰ গছৰ মাজত সংকৰণ ঘটোৱা হয়, তেতিয়াহ'লে ইয়াৰ পৰৱৰ্তী প্ৰজন্মত হোৱা গছবিলাক সদায় ওখ হ'ব। ওখ গছ কেপিটেল টি, চাপৰ গছ স্মল টি, ইয়াৰ পৰৱৰ্তী প্ৰজন্মৰ গছবিলাক ওখ হ'ব। তাৰ পিছৰ প্ৰশ্নটো আছে, যদি জিনীয় সঁজুলি তাৰ পৰৱৰ্তী প্ৰশ্ন, খুব সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনেধৰণৰ লেন্স ব্যৱহাৰ কৰিবা। 50 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ উত্তল লেন্স, 5 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ উত্তল লেন্স, 50 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ অৱতল লেন্স, 5 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ অৱতল লেন্স। তো প্ৰথম কথা, খুব সৰু আখৰ পঢ়িবলৈ আমি উত্তল লেন্সে ব্যৱহাৰ কৰিব লাগিব আৰু লেন্সখনৰ ফ'কাছ দৈৰ্ঘ্য যিমানে সৰু হয় সিমানে আমি আখৰবোৰ ডাঙৰকৈ দেখা পাম। তো উত্তল লেন্সৰ ফ'কাছ দৈৰ্ঘ্য দুটা দিয়া আছে, 50 চেণ্টিমিটাৰ, এটা 5 চেণ্টিমিটাৰ। তো ইয়াৰ সৰুটো হ'ব 5 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ উত্তল লেন্স। গতিকে ইয়াৰ শুদ্ধ উত্তৰ 5 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ উত্তল লেন্স আমি সৰু আখৰ পঢ়িবলৈ ব্যৱহাৰ কৰিব পাৰিম। তাৰপিছৰ প্ৰশ্ন, চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চকুৰ চিলিয়াৰী পেশী অংগৰ ক্ৰিয়াৰ বাবে ফ'কাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 নম্বৰ অপশ্যন চিলিয়াৰী পেশী। তাৰ পিছৰ প্ৰশ্নটো আছে, তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে।
আই আৰ স্কুৱেৰ আৰ ভি স্কুৱেৰ বাই আৰ আৰু আই স্কুৱেৰ আৰ। তো ইয়াত আমি যদি চাওঁ বৈদ্যুতিক ক্ষমতা নিৰ্দেশ কৰা মূল সূত্ৰটো হ'ল পি ইকুৱেল ভি আই। তো ইয়াক আমি কি ৰূপত প্ৰয়োগ কৰিব পাৰোঁ, আৰু ভিৰ জেগাত আই আৰ বহাই দিলে আই আৰ ইনটু আৰ আই স্কুৱেৰ আৰ হৈ গ'ল। আইৰ জেগাত ভি বাই আৰ বহাই দিলে ভি ইনটু ভি বাই আৰ ভি স্কুৱেৰ আৰ হ'ল। তো তিনিটা ৰাখি পালোঁ, পি ইকুৱেল ভি আই, পি ইকুৱেল আই স্কুৱেৰ আৰ, পি ইকুৱেল ভি স্কুৱেৰ বাই আৰ। তো ইয়াৰ কোনটো নহয় সেইটো সুধিছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আই আৰ স্কুৱেৰ, অপশ্যন এ আই আৰ স্কুৱেৰ। তাৰপিছৰ প্ৰশ্ন, তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন নকৰে? ঘাঁহ, মাছ, ছাগলী, গৰু, হাতী, ঘাঁহ, ছাগলী, মানুহ, ঘাঁহ, ঘেঁহু, আম। তো আমি জানো খাদ্য শৃংখল এটা গঠন কৰিব লাগিলে এটাৰ লগত আনটো ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকিব লাগিব। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3, ঘাঁহ, ছাগলী আৰু মানুহ। ঘাঁহক ছাগলীয়ে খায় আৰু ছাগলীক মানুহে খায়। তো ইয়াৰ শুদ্ধ উত্তৰ 3। যদি ভিডিঅ'টো চাই ভাল পালা তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা, আৰু লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে আগলৈ এনেও ভিডিঅ' দিলে তোমালোকে সকলোৱে চাব পাৰা। আৰু কমেণ্ট কৰি জনাবা, কেতিয়াবা কিবা জানিব লগা থাকিলে কোনোবা চনৰ HSLC পৰীক্ষাৰ, মেট্ৰিক পৰীক্ষাৰ কুৱেশ্যন পেপাৰৰ কিবা প্ৰশ্ন জানিব থাকিলে কমেণ্ট কৰি জনাবা, মই নিশ্চয় আলোচনা কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।